তো গাইজ আজি আমি বিকাশ দা আৰু ৰাব্বানী দা আৰু মই নগাঁৱৰ পৰা আহিছো স্মাৰ্ট ডিলৰ জৰিয়তে দুজন দাদাক লগ পালো। তো লগ পাই ভাল লাগিছে। তো আৰু কি ক'ম এইখিনি। আৰু বিকাশ দা আপুনিতো বহুত ফানি এটা ডায়লগ মাৰি দিয়ে। আপুনি বহুত ফানি কৰে। থেংক ইউ সো মাচ। মই একো ফানি নকৰো, মই মানে মোৰ নেচাৰে এইটো হয়। মই এনেকে হাঁহি ধেমালি কৰি ভাল পাওঁ, ফূৰ্তি কৰি ভাল পাওঁ। কাৰণ লাইফটো বহুত সৰু হয়, লাইফ ইজ চ' শ্বৰ্ট। চ' আমি সদায় হাঁহি ধেমালিৰ মাজেৰে আগুৱাই যাব লাগে, হয়নে নহয়? আৰু এটা আপোনাক বেয়া পাইছো নহয়, নগাঁৱৰ পৰা ৰাইডত যে মোক লৈ নাযায় কিয়? তোমাক মই আজিহে লগ পালো ভাই। এইবাৰ কিন্তু আপুনি মোক থৈ যাব নোৱাৰিব। এইবাৰ মোক লৈ যাবই লাগিব। ইলিয়াছ ফ্ৰম নগাঁও সুধিলে মোৰ নাম কৈ দিব চবেই। মোক আজি লগ পালো আৰু ৰাব্বানী দা নিশ্চয় লগ পালে নেক্সট ফিল্মত চান্স পাম নে আপোনাৰ লগত? তুমি অডিশন দি দিয়া ৰাইডাৰো হ'ব, এক্টৰ হৈ যাব। সো অলৰাউণ্ডাৰ নে হেণ্ডসাম নহয় নেকি? হেণ্ডসাম নহয় নেকি? এক্টিংত হেণ্ডসাম হেৰি লৈ কথা নাই। লুকছটো মেটাৰ কৰে নহয়। তুমি এটা ডায়লগ এটা অডিশন দি দিয়া। এডিশ্যন কি ক'ম মানে এতিয়া অডিশ্যন হেৰিটো কৈ দিয়া, উৰুলি দেৱটো কৈ দিয়া। উৰুলি দিয়ক নহয়, আপোনাৰ শ্বৰ্ট ফিল্ম চাই কান্দিও হাঁহিও সেইটো কি কৰিম দুইটাই। আৰু 13 চালো আৰু নিবিৰতাৰা চালো এইখিনি। থেংক ইউ। আগৰ পৰাই চাওঁ আপোনাৰ চব শ্বৰ্ট ফিল্ম দেখিলো আৰু আগলৈ চাই থাকিব, আগলৈ বনাই থাকিব। সেইখিনি আপোনালোকে অলপ ছাপোৰ্ট কৰিব লাগিব নহয় আমাক। আছো আমি সদায় আছো লগত। সেইদিনাখন ৰাব্বানীক এটা তাৰ মানে ছাবস্ক্ৰাইবাৰে কৈছে, দাদা আপোনাৰ ভিডিঅ' ডেইলি চাওঁ। মই কৈছো বছৰত একবাৰেই দিয়ে ভিডিঅ'। ঠিক আছে বাই দা বাই, লগ পালো। আপোনালোকে ভিজিট কৰক আমাৰ স্মাৰ্ট ডিল গুৱাহাটী 6 মাইল। থেংক ইউ। হয় নহয়, ডেইলি চাওঁ। ঠিক আছে।